হাই গাইজ, কি খবৰ? সকলোৱে ভালে আছে? আৰু ময়ো আছো বৰ্তমান তামিলনাডু। আজি এখন মানে বিয়া ওলাইছে, বিয়াখনত মানে যাব ওলাইছে। আৰু মোৰ লগত আছে বহুত কেইবাজনো মানুহ আছে। আৰু আমি যাব ওলাইছো। আপোনালোকে চাব তামিলনাডু বিয়া কেনেকুৱা হয়। আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম তামিলনাডু বিয়া কেনেকুৱা। আৰু এইখন কাগজ দেখিছে নাই? এখন বিয়া কাৰ্ড এখন দিছে, মাতিছে তাত মানে যাম আমি। যাব ওলাইছো আৰু কেইবাজনো আছো আমি এতিয়া বৰ্তমান আমি গৈ আছো। আপোনালোকে ভিডিঅ'টো চাব। তামিলনাডুৰ বিয়াখন যে কেনেকুৱা তাকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, গৈ থাকো এতিয়া, বলক। গাইছ, আমি এতিয়া ওলাই আহি বাছ ষ্টেণ্ড পাইছোহি। বাছ ষ্টেণ্ডত ৰখি আছো, বাছৰ কাৰণে ৱেইট কৰি আছো। আৰু বাছ আহিলে আমি যাম। এতিয়া এডোখৰলৈকে যাব লাগিব আমি, প্ৰেমবালৰ ডিষ্ট্ৰিক্ট। তালৈ যাব লাগিব। ইয়াৰ পৰা 30 কিলোমিটাৰ আছে, 30 কিলোমিটাৰ দূৰ বাছত যাব লাগিব। মোৰ লগত আছে ভালেমানকেইজন মানুহ, আপোনালোকক দেখুৱাই আছো। আৰু এইবিলাক মানুহ চাওক গাইছ, আমাৰ লগত এইকেইজন মানুহ আছে। আৰু আহিব আছে, এইকেইটা আহি পোৱা নাই এতিয়ালৈকে। আৰু কেইজনমান আহিব আছে। এতিয়া এইকেইজন আছো বাছ ষ্টেণ্ডত ৰখি চাওক। আমি অকলে বেৰ হাই কৈ দে, হাই কৈ দে। এই ভিডিঅ' কৰাত লাগি আছে। আৰু আমি এনেকৈ বাছ ষ্টেণ্ডত ৰখি আছো। বাছ আহিলে আমি যাম। এতিয়া অলপ দেৰি ৱেইট কৰিব লাগিব বাছৰ কাৰণে। আমি এতিয়া ৰখি আছো, যাম আমি। আপোনালোকে চাব তামিলনাডুত এইটো বিয়াখন কেনেকুৱা হয় আপোনালোকক মই দেখুৱাবলৈ প্ৰচেছ কৰিম। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি বাছত উঠিলোঁ আৰু মোৰ লগত বিৰু পজা। আমি গৈ আছোঁ এতিয়া বাছত উঠি। চাব আপোনালোকে, আৰু বেছি দূৰ 30 কিলোমিটাৰ যাব লাগিব। গৈ আছোঁ বৰ্তমান উঠি কিনে। বেকগ্ৰাউণ্ডটো এবাৰ চাই লওক। আমি বাছৰ পৰা নামিলোঁ এতিয়া, আৰু কোনফালে যাব লাগিব এতিয়া লোকেশ্যনটো আমি পোৱা নাই। লোকেশ্যন বিচাৰিব লাগিব এতিয়া। আমি লোকেশ্যন মতে যাব লাগিব এতিয়া। লোকেশ্যন চাই কিনে আমি এতিয়া তাত যাব লাগিব। গাইজ, মই চবেই বেলেগ বেলেগ বস্তু লৈ ল'লে, মই এতিয়া কি ল'ম? মোৰ কাৰণে এইটোৱে ল'লোঁ। আৰু এইটো খুব ধুনীয়া লাগিছে, চাওক। এখন শ্বপিং হ'ল, ইয়াতে বস্তুটো ল'লোঁ মই। কেনেকুৱা লাগিছে এইটো মই পেক কৰিম এতিয়া ধুনীয়াকৈ, আৰু লৈ যাম এইটো ধুনীয়াকৈ এতিয়া। গাইজ, হৈ গ'ল মোৰ ইয়াৰ বস্তু লোৱা, পেকিং কৰি দিলোঁ এতিয়া ধুনীয়াকৈ। এতিয়া এই গিফ্টটো হৈ গ'ল। আমি যাম এতিয়া, গৈ আছোঁ বৰ্তমান। গম পাই নাই? এইটো চাওক, ধুনীয়াকৈ পেকিং কৰিলোঁ। এতিয়া কেৰি বেগত ধুনীয়া ল'লোঁ। হৈ গ'ল পেকিং কৰা, ধুনীয়াকৈ পেকিং কৰি দিছোঁ। আৰু এতিয়া গৈ থাকোঁ, আৰু এডোখৰ যাব লাগিব। ইয়াৰ পৰা আকৌ বাছত যাব লাগিব। এতিয়া গৈ আছোঁ, আমি গৈ আছোঁ এতিয়া। অটো এখন ধৰিলোঁ, এতিয়া অটোত গৈ আছোঁ। আৰু
গৈ আছোঁ লাহে লাহে গৈ আছোঁ আৰু অট'তে ইমান দেৰি হয় হেল্ল' গাইজ ৱেলকাম টু গোবিন ব্লগ ইয়াৰ ব্লগটোৰ নাম হয় কি নাম গোবিন গোহাঁই ব্লগ গোবিন গোহাঁই ব্লগ ফ'ল' কৰিব এইফালে গোবিন গোহাঁইক এইবিলাক আমাৰ মানুহবিলাক আৰু আহি আছে আমাৰ মানুহ পিছফালৰ পৰা পিছত আহি আছে আৰু বহুত মানুহ আহি আছে পিছত আমি আগবাঢ়ি কিনে আগতে গৈ আছোঁ আমি এইফালে দেখিছে না ইমান ডাঙৰ গেট বহুত ডাঙৰ একদম মানুহটোতকৈ ডাঙৰ মানে গেট এটা যিটো মোবাইল দেখি আছে আৰু এইজন যে ক মানে আমিতো অসমৰ পৰা তামিলনাডু বিয়া খাবলৈ আহিছোঁ ডাইৰেক্ট চিধা চিধি কথা আমি বিৰিয়ানী খাবলৈ গিফ্ট লৈ আৰু নলওঁ লেকিন বিৰিয়ানী খাব জৰুৰী আছে ভাই বিৰিয়ানী খাব লাগিব এইটো দেখাম খালি দেই বিৰিয়ানী যদি বিৰিয়ানী দিলেহে দেখুৱাম আকৌ বিৰিয়ানী যদি নিজে খাবলৈ বিৰিয়ানী যদি নিজে খাবলৈ তেতিয়া কেনেকুৱা দেখাম ৰাইজক হয় নাই কিবা মিডিয়া চিডিয়া দেখাই ৰাহুল কিবা কবি তো আমি এতিয়া বৰ্তমান গৈ আছোঁ বিয়া ঘৰত এতিয়া মানে অট'ত আছোঁ অকণমান ডিষ্টাৰ্ব হৈছে বহুত গান বাউন চলি আছে তো এতিয়ালৈকে আমি নেক্সট বিয়া ঘৰ গৈ কিনে আৰু দেখাম আৰু বিৰোধ কিবা কবি মই এডিট বনাম এডিট কৰিম হয় নেকি আৰু তই কিবা কবি কোনো ক'বলগীয়া নাই मैं जा रहा हूँ सभी लोगों को लेकर जा रहा हूँ सभी लोग साथ धज के सभी लोग सुपर स्टार की तरफ धज के निकल के जा रहे हैं लेकिन ऑटो में जा रहे हैं ऑटो में जा रहे हैं तो वहाँ हम लोग जा रहे हैं ऑटो में कल्चर दिखाएंगे थोड़ा उसका वेडिंग दिखाएंगे और साथ में और तमिल शादी कैसा होता है आप लोग हम दिखाएंगे आप लोग को গাইছ আমি আহি পাই গ'লোঁ ইয়াত মানে এই জেগাত আছোঁ এইটো মহল এই মহলতে বিয়াখন হৈছে মানে ইয়াত আহি পাই গ'লোঁ আৰু আপোনাক ধুনীয়াকৈ দেখুৱাইছোঁ পৰিৱেশবিলাক এয়া দেখিছে নাই এইজন ল'ৰা আৰু এইজন কইনাজনী ল'ৰাজন আৰু কইনাজনী এজনী আৰু এইটো ঘৰৰ মানুহ পৰিয়ালৰ কোনোবা হ'ব সিহঁতে আৰু এইজন ল'ৰাজন এইজনৰ আমি বিয়া খাব আহিছোঁ ইয়াত দেখিছে নাই খুব ধুনীয়া পোষ্টাৰ লগাই থৈছে ইয়াত খুব ধুনীয়া পোষ্টাৰ লগাই থৈছে আমি এইজনে চাব আহিছোঁ এইবিলাক দেখিছে নাই ইয়াৰ বিয়া খাব আহিছোঁ আমি ধুনীয়াকৈ এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এইটো মহলটো কি ধুনীয়া বাহিৰৰ পৰা চাইছে আপোনালোকে আৰু ভিতৰত আমি সোমাই যাওঁ এতিয়া গাইজ আমি ভিতৰলৈ সোমাই আহিলে এইফালে চাওক কি ধুনীয়া পৰিৱেশ চলি আছে আৰু মানুহবিলাক চাওক না মানুহ বহুত আছে এইফালে আৰু কইনাজনী এইফালে ছাইডত ক'ৰবাত আছে এইফালে কেমেৰামেন আছে এইজন কেমেৰামেন কইনাজনী এইজনী গাইজ চাই লওক আপোনালোকে ধুনীয়াকৈ দৰাটো নাই ওচৰত এতিয়া কইনাজনী আছে আৰু বাকী সিহঁতৰ ফ্ৰেণ্ডবিলাক কোনোবা আছে এতিয়া চবেই মানে ফটো ল'বলৈ নিজৰ এতিয়া মানে লগত এটা গ্ৰুপ ফটো বনাইছে সিহঁতৰ লগত এইফালে কেমেৰামেন আছে এইফালে ফটো লৈছে মানে এইজন দৰাজন আহি পালে চাই লওক দৰাজন আহিলে এতিয়া দৰা কইনা একেলগতে দেখা পাইছে আপোনালোকে দৰা কইনা একেলগতে দেখা পাইছে এই কইনা এইটো দৰা হাতত ফুল লৈ আছে আৰু এইফালে চাওক ডান্স কৰি আছে তামিল চং লগাই দিছোঁ পূৰা ডেন্স কৰি আছে মানে খুব ভাল লাগিছে খালি ইমান ডাঙৰ নাই বহুত অলপ চিম্পুলকৈ পতা হৈছে অলপ মানে বিয়াখন চিম্পুলকৈ পতাইছে কালি কইনা ঘৰৰ ফালে বিয়া আছিলে আজি দৰা ফালৰ পৰা মানে বিয়া মানে কালি কইনা আনিছিলে আজি মানে দৰা ফালৰ পৰা পাৰ্টি দিছে মানে আজি দৰা ঘৰৰ মানে সকলোবিলাক আহিছে দৰা ঘৰৰ ফালৰ পৰা সেইটোৱে আৰু দৰা ঘৰৰ ফালৰ পৰা আহিছে মানুহবিলাক ইফালে পৰা আৰু খুব এটা ধুনীয়া ভাল লাগিছে বিয়াখন চাই কিনে আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এইবিলাক চবে ফটো লৈছে দেখিছে নাই খুব
ধুনীয়াকৈ এটা ফটো লৈছে নিজে নিজে, এটা গ্ৰুপ ফটো বনাইছে এইফালে। আৰু এইফালে আমি তললৈ নামি আহিলোঁ। ইয়াত কি কি আছে বস্তু খোৱা সেইবিলাক নাজানো, এতিয়া আমি সোমাই যাওঁ এইফালে, মানে তলত মহল তলত আছোঁ। কি কি দি আছে গম নাপাওঁ। ঐ ঐ এইজন আৰু আহি আছে বাকী পিছফালে মানুহ। ক'ত গ'ল? এইফালে দুজন গৈ আছে, এইফালে দুজন, আৰু এইফালে ধুনীয়াকৈ খোৱা বোৱা চলি আছে। দেখিছে নাই গাইছ? ধুনীয়াকৈ খোৱা বোৱা চলি আছে এইফালে। আৰু এইজন মোৰ লগৰ। কি কি দিয়া আছে খাবলৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আৰু লগৰবিলাক আহি পোৱা নাই এতিয়ালৈকে, পিছফালে ক'ৰবাত সোমাই আছে কিজান, ভিতৰলৈ সোমাই অহা নাই এতিয়ালৈকে। আমি আহি মানে বহি দিলোঁ চকীত যে, এতিয়া বহি দিলোঁ। আহি কিনে আমি ইয়াৰ মোৰ পাৰ্টনাৰজন আহিলে আৰু এইফালে দুজন সোমাই আহিছে ভিতৰ ফালে। ইয়াত আকাশ, মোৰ লগত আছে আকাশ। মইতো গভীৰৰ লগত এনি টাইম কাজিয়া লাগিয়ে থাকোঁ, তথাপিও আজিকালি যোনদিনা যোনখন নাগচোন আমি দুটা একেলগে হাঁহি ধেমালিয়ে থাকোঁ। কৰিয়ে থাকোঁ। আমি দুটা একেবাৰে মানে ক্ল'জ, মানে বহুতে ক্ল'জ বুলি কোম্পানী এতিয়া মই এনি টাইম মানে যেতিয়া ইয়াক লগ পাওঁ মানে কিবা কিবি গালি চালি মানে দিয়ে থাকোঁ মানে। আৰু এইফালে পাতাবিলাক এইফালে অলপ আগলৈ একেলগে খাই ল'ব, ভাল লাগে। আৰু এইজনে ভিডিঅ' কৰি আছে আমাক, পিছফালৰ পৰা ভিডিঅ' কৰিছে। পিছফালে নহয়, আগফালে। কোৱাটো ভুল হৈছে, আগফালৰ পৰা কোৱা ভিডিঅ' কৰি আছে। ক'ত গ'ল ওলাই গ'ল এইজন। ইয়াত এতিয়া পাত পাৰি আছে ধুনীয়াকৈ, কলপাত। এতিয়া কলপাতত দিয়া মানে খাবলৈ। আৰু এইফালে কলপাতবিলাক সদায় উল্টাকৈ দিয়ে মানে। আমাৰ এইফালে চাইডৰ জাতিকে খাওঁ, এইফালে এই জাতিকে দিয়ে। আমি মানে শিলতীয়া খাওঁ মানে পাতত দি কিনে, এইফালে মানে শিলতীয়া দিয়ে মানে বাৰী দিয়ে গৈ আছে। এটা পানী বটল এইফালে আণ্টিজনী ওলাই দি আছে। আণ্টিজনী উলিয়াই দিব এতিয়া ভাত। পানী ঢালি আছে, এটা ৱাটাৰ পানী বটল, হয় নাই? এই আছে চাটনি দি আছে। চাটনি নহয়, এইটো মিঠাই চুইট। গাইছ এইফালে হৈ গ'ল। এইফালে বিৰিয়ানী দিছে, মটৰ আৰু কিবা কিবি। এইটো আমাৰ এইফালে কাঠফুলা বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। এনেকুৱা দিছে। তাৰপৰা পাপৰ, কল আৰু পিঁয়াজ, এইফালে মটৰ, কবি, কিবা কিবি এইবিলাক চাটনি তাটনি কিবা কিবি দিছে। এইবিলাক মিঠাই আছে, এটা পানী বটল। এইকেইটা আমি এতিয়া খাব লাগিব। এতিয়া আমি খাওঁ বিৰিয়ানী খাওঁ এতিয়া। হেল্ল', কেনেকুৱা লাগিছে আকাশ? আকাশ কেনেকুৱা লাগিছে কৈ দে। খাই আছোঁ আৰু ভোক লাগিছে, টাইম ভোক হৈ আছে আৰু ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। তাকে এইবিলাক খাই আছোঁ এতিয়া আমি। খুব মজা, ভাল লাগিছে খাই। ভাতটো খাই লওঁ গাইছ। ভাত পানী খাই বৈ এতিয়া দৰাজন ওচৰত পালোহি। এজন দৰাজন, খুব ভাল লাগিছে। গোটেইকেইজন একেলগতে লগ খাইছোঁ আৰু চবেই নিজে ভিডিঅ' বনাইছে, ফটো তুলিছে। মই অকল ভিডিঅ' বনাই আছোঁ, দেখিছে নাই গাইছ? একদম ভিডিঅ' বনাই আছোঁ মই, আৰু বাকীবিলাকে ফটো তুলি আছে লগত। ফটো তোলা ব্যস্ত মানে, একদম মানে ফটো তোলা ব্যস্ত সিহঁতৰ। আৰু মই ভিডিঅ' বনাই আছোঁ ছাইডত। ভাল লাগিছে, গোটেইকেইজন মানুহ একেলগতে লগ পাইছোঁ আজি। আৰু এতিয়া বিয়া ভাঙি গ'ল,
আমি অলপ আগত আহি পালোঁ মানে বিয়া যেতিয়া খতম হোৱা নাছিলে অলপ আগত আহি পালোঁ আমি অলপ আগত আহি আমি বিয়াখন চাব পালোঁ মানে এতিয়া বিয়া ভাগিলে লগৰজন এনেকৈয়ে আমি এতিয়া আমাৰ ওচৰত বহি আছে লগৰজনে এইজন দৰাজন কইনাজনী ক'ত গ'ল দেখা পোৱা নাই এতিয়ালৈকে ক'ৰবাত গ'ল চাগে ছাইডৰ ফালে আৰু দৰাজন আৰু মই গাইজ আমাৰ হৈ গ'ল এতিয়া বিয়া চিয়া চব খতম হৈ এতিয়া ভাগিলে এতিয়া আমি গৈ আছোঁ আমি ৰুমত যাব লাগিব এতিয়া বিয়া চিয়া চব খতম শেষ হৈ গ'ল আৰু আমি গোটেইকেইজনে গৈ আছোঁ কেনেকুৱা লাগিলে বিয়া কেনেকুৱা লাগিলে কৈ দে मशरूम की सब्जी रायता वाड़ा बादाम मिल्क बनाना पापड़ और के खिलाओ मेन वस्तु हो गल हेदी आइसक्रीम पान আমি গৈ আছোঁ এতিয়া ৰুমত আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে থেংক ইউ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই নেক্সট ভিডিঅ' আকৌ পাই আছোঁ লগ আজিলৈ হ'ব অ'কে বাই বাই